মাই আনাদাৰ ব্লগ বৰ্তমান আমি আছোঁ অসম ডাউনটাউন ইউনিভাৰ্চিটিত এণ্ড আজি হৈছে ফাইনেলি আমাৰ কনভকেশ্যন ডে এণ্ড আহক আজি কি হয় চাই থাকোঁ ইয়াক চিনি পাব নালাগে প্ৰয়োজন নাই হি ইজ এ লাইক আননেচেচাৰী পাৰ্চন ইন দিছ ৱৰ্ল্ড চ' চাই থাকক ফোনটো থকাতে মই ভাবি আছিলোঁ যে মই মোৰ স্মৃতিবোৰ সাঁচি ৰাখিম কোনোবা এটা ভিডিঅ'ত কিন্তু কি হ'ল ফোনটো নাইকিয়া হৈ গ'ল কিন্তু মোৰ সেই ভিডিঅ'টো বনোৱা নহ'ল এয়া হৈছে 26 জানুৱাৰী চেলিব্ৰেশ্যন আৰু যেতিয়া মই ষ্টুডেণ্ট আছিলোঁ তেতিয়া মই এনেদৰে ইউনিভাৰ্চিটিত প্ৰগ্ৰেম কৰিছিলোঁ খুব বেছি স্মৃতি মোৰ লগত নাই যদিও আহক যিখিনি আছে সেইখিনিয়ে চাওঁ এয়া ৰিহাৰ্চেলৰ সময় বিহুৰ সময়ত ৰিহাৰ্চেলৰ সময়ত এই ফটোটো আছিলে এণ্ড এই প্ৰগ্ৰেমটো মই কৰা নহয় কাৰণ মই মিছ কৰাই গৈছোঁ যে এয়া আছিলে কোনটো চনৰ মনত নাই কিন্তু এয়া আছিলে হোলীৰ প্ৰগ্ৰেম হোলীৰ চেলিব্ৰেশ্যনৰ কাৰণে এটা ভিডিঅ' শ্বুট কৰা হৈছিলে আৰু সেই শ্বুটটোৰ ৰিহাৰ্চেলৰ সময়ত এইখিনি ভিডিঅ' ৰিহাৰ্চেলৰ মাজত আমাক সকলোকে এজন এজনকৈ নাচিব দিছিলে আৰু সেইখিনি সময়ত মই আমাৰ প্ৰিয় গান আমাৰ পুৰণি গান বুঢ়া লুইতৰ বিশাল বাহুই আঁকোৱালি ল'লে পাহাৰ ভৈয়াম এই গানটি নাচিছিলোঁ উপৰিও ইউনিভাৰ্চিটিত হোৱা প্ৰত্যেকটো কম্পিটিশ্যনত মই অংশ লৈছিলোঁ আৰু আমাৰ ফ্ৰেছাৰ্ছ ডেৰ দিনাটো মই ডাবুল নাচিছিলোঁ এয়া নাচিছিলোঁ ঘৰ মোৰে পৰদেশীয়া আৰু তাৰ পাছত নাচিছিলোঁ বিহু ইয়াৰোপৰি প্ৰত্যেকজন ফ্ৰেণ্ডৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰা খুব বেছি মনত আছে নাৰেংগীত হট চিলি বোলা এখন ৰেষ্টুৰেণ্ট আছিলে আমাৰ যাৰ বাৰ্থডে হ'লেও আমি সেইখনতে যোৱা আছিলোঁ আমাৰ গোটেইকেইজনৰ ফ্ৰেণ্ডৰ ভিতৰত এটা মিল আছিলে যে এনেকুৱা ফ্ৰেণ্ড এজনো নাছিলে যিয়ে মাংস নাখাই বাচি থাকিব নোৱাৰিব চ' গোটেইকেইজন ফ্ৰেণ্ডে মানে পনীৰ খাই বাচি থাকিব পৰা আছিলোঁ এয়া হৈছে আমাৰ সৰস্বতী পূজাৰ খিচাৰী এণ্ড যিটো বহুত বেছি টেষ্টি হৈছিলে এতিয়াও মনত আছে আৰু এয়া আছিলে প্ৰগতিৰ বাৰ্থডে মনত আছেনে প্ৰগতি আমি যে এনেকৈ চেলিব্ৰেট কৰিছিলোঁ আৰু এয়া মোৰ ৰুমমেট এণ্ড তাই বহুত লাভলি হয় এণ্ড বহুত মৰমীয়াল আছিলে হাই মিতালী হেল্ল' মই বুঢ়া কালৰে ফটো এইটো মানে ডেকা কালৰ ফটো এতিয়া বুঢ়া হৈছোঁ এণ্ড এই ছোৱালীজনী আমাৰ ক্লাছৰ চবতকৈ বেছি ধুনীয়া ছোৱালী আছিলে এণ্ড মই এনেকৈ কিয় এইটো ফটো এনেকৈ আছে গমেই নাপাওঁ চাওক তেতিয়াৰ পৰাই মই ধুমা চশমা পিন্ধোঁ চকুত পাৱাৰ মোৰ ক্লাছ 8তে লাগিছিলে আৰু এয়া হৈছে আমাৰ ক্লাছৰ ফটো ক্লাছ কৰি থকাৰ আমি হোলীৰ গীতটি ৰিহাৰ্চেল কৰি থকা সময়ত যেতিয়া লিফ্টত আহিছিলোঁ তাৰপাছত এয়া হোলীৰ গীতটি শ্বুটিং কৰি অহাৰ পাছৰ ফটো এয়া আছিলে এটিটিউডৰ ফটো আৰু এয়া মোৰ ফ্ৰেণ্ড তেতিয়া আমি ফাৰ্ষ্ট টাইম বাহিৰত ওলাই আহিছিলোঁ তেতিয়াৰ ফটো হয় এণ্ড এয়া আমাৰ ফ্ৰেছাৰ্ছৰ ফটো আৰু এয়া মই এয়া প্ৰগতি এয়া পিংকু আৰু এয়া আছিলে আমাৰ ডেন্স কম্পিটিশ্যনৰ ফটো এইটো গোটেই ডেন্স কম্পিটিশ্যন কৰা মানুহবোৰৰ ফটো উঠিছিলোঁ এণ্ড মই একেবাৰে পিছত মানে এয়া আমি ৰংগোলী কম্পিটিশ্যন কৰিছিলোঁ তেতিয়াৰ ফটো হয় তাৰ পাছত এয়া মই প্ৰাইজ পাইছিলোঁ ফাৰ্ষ্ট প্ৰাইজ ৰচনা কম্পিটিশ্যনত সেয়া হয় চ' আজিৰ কাৰণে